আমি এতিয়া হেংগিং ব্ৰিজত আহিছোঁ। এয়া দেখা পাব আপুনি এইটো ব্ৰিজ আৰু এইখিনি আপোনাৰ ৱেইটিং চিট য'ত নেকি আমি খানা চানা খাব পাৰোঁ। আৰু এইপিনিও আছে ওপৰ পিনি দেখাই দি আছোঁ মই। এইখিনি আছে, তাৰপৰা এইপিনি আছে। এইটো দেখাম মই ৰাস্তাটো কেনেকুৱা আহিব লাগে পিছত খন্তেক পিছত আমি যোৱাৰ সময়ত দেখাম। এই ৰাস্তা গৈ আছে এজনে বস্তু আনিব গৈছে নজৰিলে। এইটো পাৰ্কিং নদী, দলং, ইয়াৰ তলতো পাৰ্কিং আছে। এই দলঙৰ তলত বিন্দাছ ইয়াত পাৰ্কিং কৰিব পাৰি যদি ৰ'দ পায়। মই এতিয়া দলংটো ভ্ৰমণ কৰিম, পাৰ কৰিব চেষ্টা কৰিম। ইয়াৰ পৰা আমি মাজৰ পৰা ভিউ এটা চাম, ধুনীয়া ভিউ এটা চাম আগলৈ। লাম্বা নদী, আমলং বুলি কয়, আমলং নদী বুলি কয়। আৰু এইটো ছাইডত চাব, এইখিনি চব গ্ৰীণ, পাহাৰ আছে গোটেই গ্ৰীণ, ধুনীয়া দেখাত, ধুনীয়া লাগিব, জক' ভেলীৰ নিচিনা। এতিয়া আমি আকৌ সেইটো পাৰৰ পৰা আমি এটা ভিউ ল'ম। এইটো তললৈ গুচি যোৱা ৰাস্তা। এই তলত ইয়াতে পাবগৈ। তাত খানা খোৱা জেগা স্পট আছে এটা পাৰ্টি কৰিবলৈ কাৰণে। আৰু এইপিনিও এটা আছে, এইটো এটা ৰাস্তা মই দেখাই দি আছোঁ আপোনাক। এইটো তলত গৈ এইটো গৈ ওলাব তাত। ইয়াৰ পৰা মানে তলত পানীত যাব পাৰে, এইটো ৰাস্তা আমি প্ৰায় গৈছোঁ। আৰু এইটো হ'ল গাঁৱৰ যোৱা ৰাস্তা, এইটো গাঁও ওলাই যাব, বেলেগ গাঁও। সেই তাত চাওক আগত কোনোবাই চকা বনাই থৈছে, চাব পাৰিব। তাত কোনোবাই পাৰ্টি কৰিছে, চাওক কি ধুনীয়া ভিউ। মই লাহেকৈ দেখাই দিছোঁ। আহক আপোনালোকে আহি ফূৰ্তি কৰি যাব পাৰিব ইয়াত ধুনীয়াকৈ। কিন্তু গেলাচ চেলাচ যাতে বা বটল চটল জাহা তাহা পেলাই থৈ নাযায়। আৰামছে যোনটো বেগত আপোনালোকে আনিছে সেইটো বেগত লৈ ক'ৰবাত ডাষ্টবিনত গৈ পেলাই দিব। কাৰণ আমাৰ হামেন চিটিটো আমিও চাফা ৰাখিব বিচাৰোঁ। সকলোকে সেইটো এটা অনুৰোধ যাতে চাফা ৰাখে। যাওঁতে মই ৰাস্তাটো দেখাই দিম ধুনীয়াকৈ। মেইন ৰোডটো কেনেকুৱা আহে, কোনটো ৰাস্তা দি আহে, যোৱা ৰাস্তাটো একেই, দুটা ৰাস্তা আছে। এটা চৰকাৰ ৰাস্তাটো অলপ বেয়া ৰাস্তা, ভাল ৰাস্তাটো ইমান ভাল নহয় ৰাস্তা। ৰাস্তা এতিয়া বৰ্তমান বাৰিষা টাইম, পূৰা ব্লেক টপিং হোৱা নাই, খালি মাটি অলপ দি পেলাই মেটেল দিয়া হৈছে ৰাস্তাটো। আৰু আহিব পাৰে বাইক লৈ, 4 চকা লৈ আহিব পাৰে আৰামছে। মানুহবিলাক গা ধুব গৈ আছে এতিয়া। আৰু সেইপিনি আপোনাৰ ঝাৰু বাগান আছে। গোটেই আহি গা ধুই ইয়াতে। আজি অলপ পানীটো অলপ খোলা হৈছে, লেতেৰা বুলি নকওঁ, খোলা হৈছে, ইমান লেতেৰা নহয়, লেতেৰাটো নাই।